খবৰ? কি কৰি আছ? ভাল দিয়া বহি আছো। বহুত দিন হ'ল তোমাক দেখা নাই, ভিডিঅ' কল কৰাচোন। ওকে কৰি আছো দিয়া। অনন্যা দিয়া দেখোন বহুদিনৰ মূৰত আহিলা দে আমাৰ ঘৰত। বহা। কালৈ ফোন মাৰি আছা? চাচোন চা। তুমি কথা পাতাচোন, মই তোমালৈ চাহ বনাই আনো। হাই, কি খবৰ? কেতিয়া আহিছা? অলপ আগতে আহিছো। বেয়া নোপোৱা যদি তোমাৰ ফোন নম্বৰটো দিয়াচোন। মোৰ ফোন নম্বৰটো কিয় লাগে তোমাক? দিয়াচোন, দিয়া লাগিব মোক। হ'ব মই পিছত দি আছো। দিয়া চাহ খোৱা। মই পিছত কৰি আছো দিয়া। অনন্যা এতিয়া মই যাওঁ দিয়া। আকৌ আহিবা সময় পালে। হেল্ল', কি খবৰ? মোক চিনি পাইছানে? নাই পোৱা। কোননো? মই ৰাহুল। সেইদিনা যে তোমাৰ ফোন নম্বৰটো লৈছিলোঁ। চিনি পাইছো দিয়া। পিছে খবৰ কি? কেনাই আছোঁ দিয়া। ঠিক আছে দিয়া। ৰিয়া, তুমি বহুত ধুনীয়া। তোমাক ভাল লাগে মোৰ বহুত। অহাকালি লগ পাম নেকি? কিয়? মই অনন্যাতকৈ ধুনীয়া নহয় দেখোন। কোৱা, লগ কৰিব পাৰিবানে? কিয় লগ কৰিব বিচাৰিছা? হ'ব দিয়া, কাইলৈ কল কৰি মোক জনাবা। মই ক'ত লগ ধৰিম তোমাক। কিয় লগ কৰিব কৈছিলা মোক? কথা এটা আছিল তোমাৰ লগত। মই তোমাক ভাল পাই পেলাইছোঁ। অনন্যাতকৈ তোমাক বহুত বেছি ভাল লাগে। হ'ব দিয়া, মোক মিছা কৈছা। মই এতিয়া যাওঁ, পিছত কল কৰিম। এজন ল'ৰা হৈ দুজনীৰ লগত প্ৰেম। অনন্যা, কি খবৰ? ভালেই দিয়া। কোনজন? মই নলবাৰী যাব আহিছোঁ। ৰাহুলৰ কি খবৰ? তোমাৰ বন্ধুৰ খবৰ তুমি নাজানা নেকি? মই তাক বহুত বেয়া পাইছোঁ, জানানে? কিয়? অনন্যা, তোমাক ক'লে চাগে তুমিও বুজিবা কি নাম বেয়া। কি? কোৱাচোন কি কথা? শুনা অনন্যা, কথাটো তুমি জনাৰ দৰকাৰো আছে, কিন্তু মই কোৱা বুলি কিন্তু ৰাহুলক তুমি ক'ব নোৱাৰা। প্ৰমিছ কৰা। নকওঁ দিয়া। আজিকালি চোন তোমাতকৈ ৰিয়াকহে বেছি ভাল পায়। তুমি হয়তো নাজানা। কি কোৱা? সঁচানে? সঁচা। পিছত সকলো কথা গম পাবা দিয়া। মই এতিয়া যাওঁ, মোৰ দেৰি হৈছে। কোৱা, কিয় মাতিছিলা? তুমি মোক বহুত বেয়া পাই আছা ন? অনন্যা, মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ। আগতেতো মই সঁচাকৈ ভাল পাইছিলোঁ, কিন্তু আৰু কি? মই যিমান কষ্ট পাইছোঁ, সেই কষ্ট মই মোৰ বান্ধৱীক দিব নিবিচাৰোঁ। প্লিজ ৰাহুল, আৰু তুমি মোক লগ কৰিব নিবিচাৰিবা। অনন্যা, তুমি কিয় তেনেকৈ কৈছা? মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ। তুমি ইমান বেয়া, মই সপোনতো ভবা নাছিলোঁ। মই থাকোঁতে তুমি মোৰ বান্ধৱীকো প্ৰপ'জ কৰিছা। ৰাহুল, তুমি মোৰ লগত যি কৰিলা, মোৰ ফ্ৰেণ্ডৰ লগত নকৰিবা। তাইক মই নিজতকৈ বেছি ভাল পাওঁ। চৰি ৰাহুল, মোক ঘৰৰ পৰা ফোন কৰিছে, মই যাওঁ। তুমি ৰিয়াৰ লগত হেপী থাকিবা। বাই ৰাহুল।